আপোনালোকে গম পাইছে ইতিমধ্যে দীপাংকৰ আৰু তাপসী মই এবাৰ দীপাংকৰ ওচৰলৈ আহিছোঁ দীপাংকৰ আমি পূৰ্বতে দিখনৈ শুনিলোঁ এবাৰ আৰু বিহুগীত শুনিম বাৰু কিন্তু তাৰ আগতে যেহেতু আমাৰ ৰঙালী বিহুৰ অনুষ্ঠান আগতে সৰু আছিল এতিয়া ডাঙৰ হৈ গ'লা সৰুতে বিহু কেনেকুৱা লাগিছিল আৰু এতিয়া বহাগ বিহু বুলি ক'লে কেনেকুৱা অনুভৱ হয় সৰুতে বিহু ক'ব গ'লে আমিতো জুবিনদাৰ জানমণি অঞ্জনা ৰাংঢালী এইবোৰ চাই ডাঙৰ হৈছোঁ সো সেইবোৰ গীত কেতিয়াও পাহৰিব নোৱাৰোঁ সেইবোৰ গীতে আমাৰ বিহুটো বচাই ৰাখিছে এতিয়ালৈকে এতিয়া বিহু এতিয়াও ভালে লাগে কিন্তু আগৰ যিটো পৰিৱেশ এতিয়া আগৰ গানৰ সোৱাদটো আজিৰ দিনত একে সোৱাদটো পোৱা নাযায় নাই পোৱা নাযায় ঠিক আছে বাৰু দীপাংকৰ এবাৰ দীপাংকৰ কণ্ঠত আৰু এটি বিহু শুনি লওঁ ঠিক আছে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণ বহিব যাইছিলে চাগে মোৰ মইনাও বহিব যাইছিলে চাগে পৰ্বতৰ ঢেকঢেকীয়া লিখিৰি পতিয়া বতাহত যেনেকৈ হানে ঢোলৰে চাপত তোৰে লাখি ককাত লুচি পিৰিছেকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণ বহিব যাইছিলে চাগে মোৰ মইনাও বহিব যাইছিলে চাগে পৰ্বতৰ ঢেকঢেকীয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হানে ঢোলৰে চাপত তোৰে লাখি ককাত লুচি পিৰিছেকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণ বহিব যাইছিলে চাগে মোৰ মইনাও বহিব যাইছিলে চাগে পাহাৰী জৰা দেখি ভালে লগা কুলু কুলু কৰি নামে ছোৱালীটো ধুনীয়া মাগুৰ বৰণীয়া ককা খামুচিয়া হলে ডেকাটো বাদেই দে বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলৈ পালে মোৰ মইনাও বিহু নাচিবলৈ পালে জৰা দেখিবালে লগা কুলু কুলু কৰি নামে ছোৱালী ধুনীয়া গাভৰু বৰণীয়া ককা খামুচিয়া হলে ডেকাটো বাদেই দে বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলৈ পালে মোৰ মইনাও বিহু নাচিবলৈ পালে আগুৰৰ পচোৱা গলি গোলাপা চিৰিলি চিৰিলি কৰে যৌৱনৰ ধুমুহা উদগি নাম চিৰি তেৰি জানৈৰে তোকে দেখাৰ পৰা জাননে বুকুত
চিৰিলি কৰে যৌৱনৰ ধুমুহা উদগি নাম যেৰি তেৰি জানৈৰে তোকে দেখাৰ পৰা জানৰে বুকুত মোৰ ঘনাই ভূমি কম্প আহে মোৰ মইনা ঘনাই ভূমি কম্প আহে পৰ্বতৰ ঢেকঢেকীয়া নিহিৰি বতিয়া বতাহত যেনেকৈ হানে ঢোলৰে চাপত তোৰে নাহি কথা গুচি পিনি চকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণ বাঁহী বজাইছিলে চাগে মোৰ মইনা বাঁহী বজাইছিলে চাগে মোৰ মইনা বাঁহী বজাইছিলে চাগে মোৰ মইনা বাঁহী বজাইছিলে চাগে ধন্যবাদ খুব ধুনীয়া খুব ভাল লাগিলে দীপাংকৰ তুমি সেই আগৰ তুমি কোৱাৰ দৰে জানমণি অঞ্জনা জোনবাইৰ সেই গীতবোৰে তুমি আকৌ জীপাল কৰি তুলিছা আমাৰ অনুষ্ঠানটো আমি আৰু কথা পাতিম আৰু গীত শুনিম আমি তাপসীৰ কণ্ঠটো আৰু গীত শুনিবলৈ বাকী আছে কিন্তু পুনৰ খন্তেক বিৰতিৰ সময় হৈছে প্ৰিয় দৰ্শক আমাৰ অনুষ্ঠান অব্যাহত থাকিব কিন্তু পুনৰ খন্তেক বাণিজ্যিক বিৰতিৰ সময় হৈছে পাৰফেক্ট জুৰি আমি আগবঢ়াইছো আপোনাৰ বাবে এটা পাৰফেক্ট জুৰি ধাৰা মাষ্টাৰ্ড অইলৰ 1 লিটাৰ